যদি নানা ৰসাল উদ্যোগৰ ওপৰত বনোৱা ভিডিঅ'বোৰ চাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু আমি আপলোড কৰা ভিডিঅ'ৰ খবৰ পোনপ্ৰথমে পাবলৈ বেল আইকনটো বজাব নাপাহৰিব। এয়া মই ক'ত আছো? কোন আপুনি? মই ককা। কাৰ ককা? চবৰে ককা। মই কি কৰিব লাগিব ককা? ভালে ভালে শুক্লেশ্বৰ মন্দিৰৰ কথা কোৱা মোক। হ'ব কম। পিছে আপুনি শুনি কি কৰিব? মই ফুৰিব যাম। কি দেখিম? শুনিছানে? ক'ত গ'লা অ? কি হলো? কিয় চিঞৰি আছা? বহুত ভয়ানক সপোন এটা দেখিলো। কি দেখিলানো? ককা। ককা? কাক? চবৰে ককা। চৰকাৰী ককা নেকি? ধেমালি নহয় দেই। যোৱা ফ্ৰেছ হৈ আহা। জলদি কৰা, ব্ৰেকফাষ্ট ৰেডি আছে। মই কথাখিনি কৈ দিলে চাগে ককা আৰু নাহে। চৰকাৰী ককাই কি ক'লে অ? ধেমালি। শুক্লেশ্বৰ মন্দিৰটো যে তাৰে কথা সুধিছিল। তেন্তে কোৱা আকৌ, ককায়ো শুনিব। কথাটো হ'বও পাৰে দেই। আগতে খাই লোৱা। তাকে। After half an hour. বহা আৰু এতিয়া কোৱা। মোৰো শুনিব মন গৈ আছে। শুক্লেশ্বৰ মন্দিৰৰ কথা কোৱাৰ আগত এটা কথা মই ক'ব লাগিবই। একচুৱেলি নামটো শুক্লেশ্বৰ নহয়, শুক্ৰেশ্বৰহে হয়। বহুতেই ভুল উচ্চাৰণ কৰে। সেইটো কিন্তু হয়, ময়ো কৰোঁ। শুক্ৰেশ্বৰ মন্দিৰৰ কথা ক'ব লাগিলে দৈত্যগুৰু শুক্ৰৰ কথা নকৈ নোৱাৰি। প্ৰবাদ আছে যে শুক্ৰদেৱে তেওঁৰ আশ্ৰম এই ঠাইতে পাতিছিল আৰু দেৱাদিদেৱ মহাদেৱক এই ঠাইতে আৰাধনা কৰিছিল। মই পাহৰিছিলোঁৱে। এই কথাৰ উল্লেখ কালিকা পুৰাণত আছে। আৰু এটা কথা, শুক্ৰদেৱে আৰাধনা কৰা টিলাটোৰ আকাৰ হাতীৰ পিছফালটোৰ নিচিনা হোৱা কাৰণে হস্তাগিৰি বুলি এই ঠাইটুকুৰা নামকৰণ কৰা হৈছিল। মন্দিৰটো কিমান চনত আৰু কোনে নিৰ্মাণ কৰিছিলে? কোৱাচোন। মন্দিৰটো 1746 চনত আহোম ৰজা পৰমত্ত সিংহই নিৰ্মাণ কৰিছিল। নকৈ কিন্তু নোৱাৰি, স্বৰ্গদেউ পৰমত্ত সিংহই তেওঁৰ শাসনকালত বহু মঠ মন্দিৰৰ নিৰ্মাণ কৰিছিল। বাপৰে, ইমান পুৰণি এই মন্দিৰটো, ভবাই নাছিলোঁ। সঁচাই। মন্দিৰটোৰ কথা আৰু কিবা কোৱা না। শুনি বৰ ভাল লাগিছে ন? মন্দিৰটো থকা টিলাটো ইটাখুলি বা শুক্ৰেশ্বৰ পাহাৰ বুলি কয়। মন্দিৰটোৰ কাষেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ যি নৈসৰ্গিক দৃশ্য, সেইটো হয়তো মই ভাষাৰে বুজাব নোৱাৰিম। মই শুনামতে মন্দিৰটোত থকা শিৱলিংগ বহুত ডাঙৰ। কথাটো হয়নে বাৰু? ঠিকেই শুনিছা। ভাৰতৰ ভিতৰত থকা আটাইবোৰ ডাঙৰ শিৱলিংগৰ ভিতৰত এই শিৱলিংগটোও অন্যতম। মহাদেৱ শিৱৰ উপৰিও বিষ্ণু মন্দিৰো শুক্ৰেশ্বৰ মন্দিৰৰ ভিতৰত আছে। মজ্জা, ব'লা এতিয়া আমি তালৈ যাওঁ। ভাগৰ লাগিছে কালি যাম, চিয়'ৰ যাম। চ' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিব, যাতে আমি পুনৰ এনেকুৱা ভিডিঅ'বোৰ বনাবলৈ প্ৰেৰণা পাওঁ। ছাবস্ক্ৰাইব কিন্তু নকৰাকৈ নাথাকিব, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে আমাৰ নতুন ভিডিঅ'বোৰ চাব পাৰিব। ৰ'ব, বেল আইকনটো নিশ্চয় বজাব, কাৰণ তেতিয়াহে আপুনি আমাৰ আপলোড কৰা ভিডিঅ'ৰ খবৰ পোনপ্ৰথমেই পাব। আজিলৈ ইমানেই। চাই থাকক হাও কি হা।